পনীৰ বনাবলৈ লৈছোঁ য়াখনি পনীৰ আৰু লগতে বনাম লাচ্ছা পৰাঠা খুব বঢ়িয়া কম্বিনেশ্যন তেতিয়াহ'লে বনাব আৰম্ভ কৰোঁ পনীৰখিনি মই ঘৰতে বনাম আৰু তাৰ বাবে মই লৈছোঁ 2 লিটাৰ গাখীৰ এইখিনি ভালকৈ উতলাই লৈ গেছটো অফ কৰি দিম তাৰ পিছত বাটি এটাতে পানী আৰু ভিনেগাৰ অলপ মিক্স কৰি এই মিশ্ৰণটো মই গাখীৰখিনিৰ ওপৰত দি গাখীৰখিনি ফালি ল'ম আৰু তাৰ পিছত গাখীৰখিনি মই চাকি ল'ম পনীৰখিনি মই 2-3 বাৰ ধুই ল'ম ঠাণ্ডা পানীৰে যাতে আমাৰ ভিনেগাৰখিনি গুচি যায় লগতে ভিতৰে আমাৰ যাতে পনীৰখিনি সিজি নাথাকে সেইবাবেও ঠাণ্ডা পানীৰে এনেকৈ ধুই ল'ব লাগে তেতিয়া পনীৰখিনি টান হৈ নাযায় আৰু এতিয়া গধুৰ বস্তু এটাৰ সহায়ত মই এক্সেছ পানীখিনি যাবলৈ দিম পৰঠা কাৰণে লৈছোঁ মই এটা 1 কাপ আটা 1 কাপ ময়দা অকণমান নিমখ আৰু অকণমান আজৱাইন দিছোঁ আজৱাইন দিলে টেষ্টটো বহুত ভাল লাগে এইখিনি মই এতিয়া ভালকৈ মাৰি অকণমান তেল সানি পেলাই প্ৰায় 10-15 মিনিটমান ৰেষ্ট দিম পনীৰখিনিও হৈ গৈছে কেতিয়াবা যদি পনীৰখিনি ফ্ৰিজত থোৱা অলপ টান যেন পায় কুহুমীয়া পানীত অকণমান নিমখ দি পেলাই ভিজাই থৈ দিব লাগে বেছি ওপৰ নহয় দেখিব অলপ পিছতে পানীখিনি কোমল হৈ যায় মোৰ পিছে এতিয়া ফ্ৰেছ বনাইছোঁ কাৰণে কোমলে হৈ আছে এতিয়া মই নৰ্মেল পানীতে এনেকৈ ভিজাই থলোঁ আৰু এফালে এই সমূহ গোটা মছলা মই এতিয়া ৰোষ্ট কৰি মিক্সাৰ গ্ৰাইণ্ডাৰত ভালকৈ পিচি ল'ম এই পনীৰৰ ৰেচিপিটো খুব সোনকালে আৰু খুব সহজতে হৈ যায় মই ইয়াতে ল'লোঁ কেইটুকুৰামান ভিজাই থোৱা কাজু কেইপিচমান পনীৰ আৰু অলপ দৈ এইখিনি মই এতিয়া ভালকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট বনাই ল'ম অকণমান স্লাইট পানী ব্যৱহাৰ কৰিব পাৰি এফালে মই টাৱা এখনত 2 চামুচমান ঘি ল'লোঁ আৰু এফালে কেপচিকাম আৰু বিলাহী অলপ পৰ সতে কৰি ল'ম ক্ৰাঞ্চিনেছটো নোযোৱাকৈ একেখন পেনতে মই ইয়াতে 2 খিলা তেজপাত দিলোঁ অকণমান গ্ৰেট কৰি লোৱা আদা অলপ পৰ আগতে কৰি লোৱা আমাৰ কাজু দৈ আৰু পনীৰৰ পেষ্টখিনি এতিয়া গোটেইখিনি দি মই অলপ পৰ উতলাই ল'ম লগতে দিম সেই অথনি কৰি থোৱা মছলাখিনি এতিয়া দিম অকণমান নিমখ আৰু এইখিনি মই মিডিয়াম ফ্লেমত ভালকৈ অকণমান পৰ উতলাই ল'ম পনীৰখিনি আমাৰ হৈ গ'ল এতিয়া লাচ্ছা পৰাঠাখিনি বনাই লওঁ এইখিনিও খুব সহজতে হৈ যায় মই 2টা প্ৰকাৰে বনাম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই থেংক ইউ